বিদেশ ভ্ৰমণৰ সপোন আপুনি যদি পুহি ৰাখিছিল কিন্তু সাহস কৰিব পৰা নাছিল কাৰণ চিনাকি লিংক নাই, ক'ত যাম, কি খাম, ক'ত থাকিম, ভাষাৰ সমস্যা ইত্যাদি ইত্যাদি। আপোনাৰ সেই সপোনসমূহ আজি দিঠকত পৰিণত কৰিবলৈ নমস্কাৰ, মই আপোনালোকৰ হিমাংশু। 16 বছৰে মালয়েছিয়াত বাস কৰি অহা এজন প্ৰৱাসী অসমীয়া। বিগত 16 বছৰত মোৰ আত্মীয় তথা বন্ধু বান্ধৱসকলক মালয়েছিয়া ভ্ৰমণত প্ৰায়ে বিভিন্ন ধৰণে সহায় যাচি আহিছিলোঁ আৰু আজি সেই অভিজ্ঞতাসমূহ অসমবাসী ৰাইজলৈ বুলি মেলি দিব বিচাৰিছোঁ। সেই উদ্দেশ্যেৰে আজি লৈ আহিছোঁ আমাৰ অসমীয়া লোকসকলৰ সা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এটি সুপৰিকল্পিত, সুৰক্ষিত, অতি কম খৰচত মালয়েছিয়া ভ্ৰমণৰ সুযোগ। মই আশা কৰোঁ এই পদক্ষেপটোৰে বিশেষকৈ আমাৰ অৱসৰপ্ৰাপ্ত বয়সীয়া লোকসকলৰ মনৰ আশা পূৰণ কৰাত সহায় কৰিব পাৰোঁ যেন। চমুকৈ ক'ব গ'লে এই পেকেজটোত থাকিব মালয়েছিয়াৰ বেষ্ট ঠাইসমূহ, কেতিয়াবা যদি মেঘৰ মাজৰ টেম্পল এটাত, কেতিয়াবা আকৌ চকু থৰ লাগি যোৱা টুইন টাৱাৰটোৰ তলত ৱৰ্ল্ডছ লাৰ্জেষ্ট হোটেল, বাটুকেপৰ প্ৰকাণ্ড মূৰ্তিটো, বৃহৎ তিমি মাছৰ সৈতে একুৱেৰিয়াম আৰু বহুতো থকা মেলাৰ আপোনাৰ সম্পূৰ্ণ সুবিধা। খোৱা লোৱা প্ৰত্যেক দিনেই দিনৰ সাজটোত বেলেগ বেলেগ দেশৰ খাদ্যৰ সোৱাদৰ লগত চিনাকি কৰাই দিব চেষ্টা কৰিম আপোনাক। যিহেতু মই বুজো যে আমাৰ মা দেউতাৰ সমবয়সৰ লোকসকলৰ কাৰণে প্ৰতি সাজত ইয়াৰে ৰেষ্টুৰেণ্টৰ খাদ্যবোৰ সঠিক নহ'বও পাৰে বা ইয়াৰে খাদ্যৰ নতুন গুণবোৰৰ বাবে ভালকৈ খাব নোৱাৰিবও পাৰে। সেয়ে আপোনাৰ পেটে কষ্ট নোপোৱাকৈ প্ৰতি ৰাতিৰ সাজত বিশুদ্ধ ঘৰুৱা অসমীয়া এসাজৰ ব্যৱস্থাও থাকিব। আপোনালোকে নিশ্চিন্ত হিচাপে ফুৰিবলৈ AC সংযুক্ত যিকোনো চাইজৰে গাড়ীৰ ব্যৱস্থাও আছে। চলা ফুৰা কৰাত সুবিধা হ'বলৈ অভিজ্ঞ গাইডো থাকিব। ভাষাৰ সমস্যা, আপুনি হিন্দী, ইংলিছ, চাইনিজ বা মালয়েছিয়ান ক'ব নেজানে নেকি বাৰু? ভাষা নজনাৰ সমস্যা আপোনাক অনুভৱ হ'বই নিদিওঁ। লগতে আন ভ্ৰমণকাৰীসকলে সন্মুখীন হৈ অহা সমস্যাবোৰৰ পৰা আপোনাক আঁতৰাই ৰখাটো আমাৰ দায়িত্ব। যেনে পইচা চেঞ্জ কৰা, য'ত ভাল ৰেট পায়, ইণ্ডিয়ান টয়লেট বিচাৰি হাহাকাৰ হোৱা, ভেজিটেৰিয়ান খানা বিচাৰি নোপোৱা, ঘৰত লৈ যাবৰ কাৰণে সুলভ মূল্যৰ বজাৰসমূহ, পাছপোৰ্ট, ভিজা, টিকেট ইত্যাদি ইত্যাদি। মুঠৰ ওপৰত A to Z এক টেনশ্যন ফ্ৰী এৰেঞ্জমেণ্ট। ঠিক ভ্ৰমণ নহয়, আপোনাক এক অভিজ্ঞতা দিবলৈ মোৰ প্ৰচেষ্টা। আপুনি কেৱল মন মেলক আৰু বেগ বান্ধক। গতিকে দেৰি কিহৰ? আপোনাৰ এই বছৰৰ ভ্ৰমণটো মালয়েছিয়াত হ'ব, আপোনাৰ এজন লোকেল অসমীয়া ভাইটিৰ সহযোগত। কণ্টেক্ট কৰিব 006016059760 আমাৰ ৱেবছাইট www.malaysiamemory.com নতুবা কমেণ্টত মালয়েছিয়া মেমৰি বুলি লিখি দিব। মই আপোনাক ডিটেইলছখিনি ডাইৰেক্ট মেছেজ হিচাপে পঠাই দিম। মালয়েছিয়া মেমৰি, মালয়েছিয়াখন এক অসমীয়াৰ দৃষ্টিৰে।